নমস্কাৰ, আজি মই ভাতকেৰেলা আৰু পনীৰৰ এটা সুন্দৰ ৰেচিপি লৈ মই বিচিত্ৰা ফুড মেকিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাতকেৰেলা আপোনালোকে বহু ধৰণে ৰান্ধি খাইছে। আজি মই আপোনালোকক ভাতকেৰেলাৰ পুৰ ৰান্ধি দেখুৱাম। হয়তো কোনোৱে ভাতকেৰেলা পুৰো ৰান্ধি খাইছে, কিন্তু মই আজি ৰান্ধি দেখুৱাম পনীৰৰ সৈতে ভাতকেৰেলা পুৰৰ এটা সুন্দৰ ৰেচিপি। এইটো এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে, গতিকে আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ভাতকেৰেলা পুৰ বনাবৰ কাৰণে মই 4টা ভাতকেৰেলা লৈছোঁ। ভাতকেৰেলাকেইটা সদায় কুমলীয়া হ'ব লাগে, মানে ভিতৰৰ গুটিবিলাক টান হ'ব নালাগে, কোমল হ'ব লাগে। এয়া ভাতকেৰেলাখিনি মই ধুনীয়াকৈ বাকলি গুচাই ধুই আনিলোঁ। তাৰপিছত এতিয়া মই এইখিনি ধুনীয়াকৈ ফালি ল'ম। মোৰ ইয়াত দেখিছে ভাতকেৰেলাখিনি কোমলেই, এনেকুৱা হ'লে ভাল আৰু পুৰ বনাবৰ কাৰণে। এইখিনি মই ফালি ল'লোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই বইল কৰি ল'ম। এয়া মই এইখিনি ধুনীয়াকৈ বইল কৰি আনিলোঁ। বইল কৰি ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই এইখিনি কি কৰিম, চামুচ এখনৰ সহায়ত এই ভিতৰৰ অংশখিনি উলিয়াই ল'ম। এয়া মই ধুনীয়াকৈ এইখিনি গোটেইখিনিৰ পৰা এই ভিতৰৰ অংশখিনি উলিয়াই ল'ম। I've been lying to myself. No, I need to get some help. এয়া চাওক, এইখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ। এইখিনি এতিয়া মই এই চপাৰ এটাতে এইখিনি চপ কৰি ল'ম, মানে এইখিনি অকণমান গুড়া কৰি ল'ম। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰটো কৰিব পাৰিব। এয়া এইখিনি মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ, মানে পূৰা গুড়া কৰি লোৱা নাই। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত কৰিলে পূৰা গুড়া হৈ যাব। মই কিন্তু অকণমান গোটাগুটিকৈ ৰাখিছোঁ। বলক এতিয়া মই পিছৰ কামখিনি কৰি লওঁ। মানে মই ইয়াত গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহী গৰম হোৱাত মই ইয়াত তেল অকণমান দি লৈছোঁ। ইয়াত তেল গৰম হৈ যোৱাত মই ইয়াত এটা পিঁয়াজ কাটি লৈছোঁ ডাঙৰ চাইজৰ মিহিকৈ। এইখিনি এতিয়া তেলত দি দিম। ইয়াত পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত ইয়াত মই এতিয়া এচামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া মই পিঁয়াজ আৰু আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে অকণমান সময় ভাজি লওঁ। এয়া আদা নহৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। ইয়াত মই অকণমান জলকীয়া গুড়া, ধনিয়া গুড়া, জিৰা গুড়া আৰু গৰম মছলা, হালধি অকণমান দি দিছোঁ। এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই অথনি যে ভাতকেৰেলা মাজৰ অংশখিনি পেষ্ট বনাই লৈছিলোঁ, এইখিনি এতিয়া ইয়াত দি দিম। এইখিনি অকণমান সময় ভাজি ল'ম মই মছলাখিনিৰ লগত। এইখিনিতে এতিয়া অকণমান মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া মই কিছু সময় ভাজি ল'লোঁ। এতিয়া ইয়াত মই মোৰ মূল ইনগ্ৰিডিয়েণ্টখিনি হৈছে পনীৰ। এয়া পনীৰখিনি মই গ্ৰেট কৰি ৰাখিছিলোঁ, মানে পিহনাত পিহি সৰু সৰুকৈ হেৰি কৰি ৰাখিছিলোঁ। এতিয়া মই এইখিনিও ইয়াত দি কিছু সময় ভাজি ল'ম। ভাতকেৰেলা পুৰটো আপোনালোকে বহুত ধৰণে বনাই খাইছে। আজি মই বনাই আছোঁ অলপ বেলেগ ধৰণে। আপোনালোকে এনেকৈও এবাৰ বনাই খাই চাবচোন। এইখিনি ভাজা হৈ গৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এতিয়া এইখিনি ঠাণ্ডা হয় মানে আমি এতিয়া বেটাৰটো বনাই ল'ম বলক। বেটাৰখিনি বনাবৰ কাৰণে মই এয়া 1 কাপ বেচন লৈ লৈছোঁ, অকণমান হালধি গুড়া, সোৱাদ অনুসৰি অকণমান নিমখ দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই লৈ ইয়াত পানী অকণমান দি এইখিনি বেটাৰখিনি মই ৰেডি কৰি লওঁ। এয়া চাওক, মোৰ বেটাৰখিনি তৈয়াৰ হৈ গ'ল আৰু এইটো কনচিষ্টেঞ্চিত ৰাখিব লাগিব, তেতিয়াহে মানে ধুনীয়াকৈ লেট খাই যাব ভাতকেৰেলাখিনি দেখি। এতিয়া মই এই পুৰখিনি যে বনাইছিলোঁ এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, ভাতকেৰেলাখিনি যে ভিতৰৰ অংশখিনি উলিয়াই এইখিনি ৰাখিছিলোঁ, এতিয়া এই পুৰখিনি আমি ইয়াত ভৰাব লাগিব। এনেকৈ এতিয়া এইখিনি গোটেইখিনিতে মই পুৰখিনি ভৰাই ল'ম। এইদৰে এনেকৈ ভৰাই ল'ম গোটেইখিনি মই। চাওক, এইখিনি মই ইয়াত ধুনীয়াকৈ ভৰাই ল'লোঁ। এতিয়া বলক এইখিনি ফ্ৰাই কৰোঁগৈ। ফ্ৰাই কৰিবৰ কাৰণে গেছত মই ইয়াত কেৰাহী এখন পাতি দিলোঁ। কেৰাহী গৰম হোৱাত ইয়াত মই ফ্ৰাই কৰিবৰ কাৰণে তেলখিনি দি ল'ম। এতিয়া মই কি কৰিব লাগিব, এই বেটাৰখিনি দেখিছেনে, অথনি যে বনাই থৈছোঁ বেটাৰখিনি, এই বেটাৰখিনিত সৰু ভাতকেৰেলা এফাল এনেকৈ দি ল'ব লাগিব।
বেচনৰ বেটাৰখিনি ধুনীয়াকৈ লগাই ল'ব লাগিব। এনেদৰে ডুবাই ডুবাই তেলত দিব লাগিব। এয়া মই লুটি শিলটি কৰি দিম। এয়া চাওকচোন, এইখিনি মই এতিয়া লুটিয়াই দিলোঁ। এতিয়া ইটো ছাইডো অলপ সময় সিজিব দিম। মোৰ এই ভাতকেৰেলা পুৰ ৰেচিপিটো আপোনালোকে কেনে পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব। এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ কাঢ়ি দিম। এয়া মোৰ ভাতকেৰেলা পুৰ ৰেডি হৈ গ'ল। মই বনোৱাৰ দৰে আপোনালোকেও এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।